আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৰ্জ ৱাশ্বিংটন। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল জৰ্জ ৱাশ্বিংটন। নেক্সট কুৱেশ্যন, ডুৰাণ্ড কাপ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফুটবল। ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। মনত ৰাখিব, খেলৰ লগত জড়িত প্ৰশ্ন আহিয়ে থাকে। ডুৰাণ্ড কাপ ফুটবল খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনখন দ্বীপত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব বেৰেন দ্বীপ। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি বেৰেন দ্বীপত অৱস্থিত। নেক্সট কুৱেশ্যন, গ্ৰীণলেণ্ড কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেনমাৰ্ক। গ্ৰীণলেণ্ড ডেনমাৰ্কত অৱস্থিত। কুৱেশ্যন, এছিয়াই বিকাশ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মনিলা, ফিলিপাইন। এছিয়াই বিকাশ বেংকৰ মুখ্য কাৰ্যালয় মনিলা, ফিলিপাইনত অৱস্থিত। নেক্সট কুৱেশ্যন, গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমাচল প্ৰদেশ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, দ্য গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰজেক্ট টাইগাৰ কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1973 চনৰ পৰা। প্ৰজেক্ট টাইগাৰ 1973 চনৰ পৰা আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, 1983 চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপিল দেৱ। 1983 চনত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল কপিল দেৱ। কুল্লু দশেৰা উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হিমাচল প্ৰদেশ। কুল্লু দশেৰা উৎসৱ হিমাচল প্ৰদেশত পালন কৰা হয়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জগদীপ ধনখৰ। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিজন হ'ল জগদীপ ধনখৰ। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ নদীবান্ধটোৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ থ্ৰী গৰ্জেছ ডেম। বিশ্বৰ আটাইতকৈ ডাঙৰ নদীবান্ধটোৰ নাম হ'ল থ্ৰী গৰ্জেছ ডেম। এইটো চীন দেশত অৱস্থিত। নেক্সট কুৱেশ্যন, চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ আহমেদাবাদ। চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰ আহমেদাবাদ, গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, 1913 চনত কোনজন ভাৰতীয়ক নোবেল বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাল বাহাদুৰ শাস্ত্ৰী। ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল অপ্সৰা। ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰখনৰ নাম হ'ল অপ্সৰা। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 6 বছৰ। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি হেমিছ ৰাষ্ট্ৰীয় উদ্যান। ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান আৰু এই উদ্যানখন
লাডাখত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজ্যসভাৰ সভাপতি কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উপৰাষ্ট্ৰপতি। ভাৰতৰ ৰাজ্যসভাৰ সভাপতি হ'ল উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ভাৰতৰ সকলোতকৈ পুৰণি পৰ্বতমালাৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰাৱলী পৰ্বতমালা। ভাৰতৰ সকলোতকৈ পুৰণি পৰ্বতমালাৰ নাম হ'ল আৰাৱলী পৰ্বতমালা। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব থৰ মৰুভূমি। ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হ'ল থৰ মৰুভূমি। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰা দেশখনৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চীন দেশ। বিশ্বৰ আটাইতকৈ বেছি চাহ উৎপাদন কৰা দেশখন হ'ল চীন দেশ। নেক্সট কুৱেশ্যন, পেৰিছ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চেইন নদীৰ পাৰত। পেৰিছ চহৰখন চেইন নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা চহৰখনৰ নাম কি? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টকিঅ'। টকিঅ' চহৰত বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা বসবাস কৰে আৰু এই চহৰখন জাপানত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন বঁটা প্ৰথমবাৰ কিমান চনত প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1954 চনত। ভাৰত ৰত্ন বঁটা প্ৰথম 1954 চনত প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, তেহৰী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাগীৰথী। তেহৰী বান্ধ ভাগীৰথী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় কোন দেশত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেদাৰলেণ্ড। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ হেগ চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন অলিম্পিকত প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেৰিছ অলিম্পিকত। পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, লাৱনী ভাৰতৰ কোন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মহাৰাষ্ট্ৰ। লাৱনী মহাৰাষ্ট্ৰৰ লোকনৃত্য। নেক্সট কুৱেশ্যন, হীৰাকুণ্ড বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহানদী। হীৰাকুণ্ড বান্ধ মহানদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্ৰৌপদী মুৰ্মু। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম কেপ্টেইন কোন আছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ CK নাইডু। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল CK নাইডু। নেক্সট কুৱেশ্যন, হিমাচল প্ৰদেশত লোকসভাৰ আসনৰ সংখ্যা কিমান? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4খন। হিমাচল প্ৰদেশত লোকসভাৰ আসনৰ সংখ্যা 4খন। নেক্সট কুৱেশ্যন, ইয়াত সুধিছে অপিকৰ মুখ্য কাৰ্যালয় কোন দেশত অৱস্থিত? ইয়াত অপিকৰ ফুল ফৰ্মটো হ'ল অৰ্গেনাইজেশ্যন অৱ দ্য পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। ইয়াৰ মুখ্য কাৰ্যালয় অষ্ট্ৰেলিয়াৰ ভিয়েনা চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ইয়াত খুজিছে ইলোৰা গুহাত অৱস্থিত কৈলাশ মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰ। ইলোৰা গুহাত অৱস্থিত কৈলাশ মন্দিৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত।
নেক্সট কুৱেশ্যন ইয়াত খুজিছে নালন্দা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল কুমাৰগুপ্ত। নালন্দা বিশ্ববিদ্যালয় কুমাৰগুপ্তই স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন ইয়াত খুজিছে কোণাৰ্ক সূৰ্য মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উৰিষ্যা। কোণাৰ্ক সূৰ্য মন্দিৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন ইয়াত খুজিছে বিশ্বৰ কোনখন দেশত প্ৰথম পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল? ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাপান। বিশ্বৰ প্ৰথম জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল। তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজেশ্বৰ সিংহই। তলাতল ঘৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল আৰু এই তলাতল ঘৰখন শিৱসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যন গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং জিলাত। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শিৱসাগৰ। শিৱসাগৰ জিলাই গুণোৎসৱ 2023 চনত শীৰ্ষস্থান লাভ কৰিছিল। নেক্সট কুৱেশ্যন ডাক টিকটত স্থান পোৱা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। ডাক টিকটত স্থান পোৱা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰুণ গগৈ। অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিত্ৰাচল পাহাৰত। নৱগ্ৰহ মন্দিৰ অসমৰ চিত্ৰাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাঠমাণ্ডু। চাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেংগালুৰু। ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম জুই খলাৰ কাৰখানা কোন জিলাত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ধুবুৰী। অসমৰ প্ৰথম জুই খলাৰ কাৰখানা ধুবুৰী জিলাত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন চাৰ্ক কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত। চাৰ্ক 1985 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কোকৰাঝাৰ জিলাত। BTADৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন ডিগবৈ তেল শোধনাগাৰ কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চনত। ডিগবৈ তেল শোধনাগাৰ 1901 চনত স্থাপন কৰা হৈছিল আৰু এইটো ভাৰতৰ প্ৰথম তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শোণিতপুৰ জিলাত। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3খন। বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে। নেক্সট কুৱেশ্যন ৰাম মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। ৰাম মন্দিৰ উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা। জগন্নাথ মন্দিৰ
উৰিষ্যা ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, মহাৰাষ্ট্ৰৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মুম্বাই। তো মুম্বাই হ'ল মহাৰাষ্ট্ৰৰ ৰাজধানী। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপাল হ'ল লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, বৰাইল অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাছাৰ জিলাত। মনত ৰাখিব, বৰাইল অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জামুগুৰি হাট। অসমৰ জামুগুৰি হাট বাৰেচহৰীয়া ভাওনাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1921 চনত। মহাত্মা গান্ধী অসমত প্ৰথম আহিছিল 1921 চনত। নেক্সট কুৱেশ্যন, ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা। নেক্সট কুৱেশ্যন, ৰঞ্জী ট্ৰফি তলৰ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ক্ৰিকেট। ৰঞ্জী ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত। কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, লাডাখৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লেহ। লাডাখৰ ৰাজধানী হ'ল লেহ। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হ'ল ছিকিম। নেক্সট কুৱেশ্যন, নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। নামবৰ অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভস্মাচল পাহাৰ। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে সমগ্ৰ ভাৰতত ভোটাৰ দিৱস পালন কৰা হয়। আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দেৰগাঁও। অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম তেল শোধনাগাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিগবৈ। ভাৰতৰ প্ৰথম তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন,
অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰীক। অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক কোৱা হয়। নেক্সট কুৱেশ্যন, স্বৰ্ণ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাঞ্জাৱত। স্বৰ্ণ মন্দিৰ ভাৰতৰ পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ান বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্তক। ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভোগেশ্বৰ বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হ'ল ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেলক। ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমতেশ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পীজন হ'ল প্ৰমতেশ বৰুৱা। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1957। অসম ৰাজ্যিক চিৰিয়াখানা 1957 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা। নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰখন কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, টুক্ৰেশ্বৰী দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱালপাৰা। টুক্ৰেশ্বৰী দেৱালয় অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজঘাট। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ৰাজঘাটৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, চি হিউ কি নামৰ পুথিখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিউৱেন চাং। চি হিউ কি নামৰ পুথিখনৰ ৰচক হ'ল হিউৱেন চাং। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল হ'ল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়পুৰ। জয়পুৰ হ'ল ৰাজস্থানৰ ৰাজধানী। নেক্সট কুৱেশ্যন, অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঞ্জিত বৰপূজাৰী। অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ হ'ল ৰঞ্জিত বৰপূজাৰী। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত। সোণাই ৰূপাই অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বোকাজান। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাখন বোকাজানত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি
দাদা চাহেব ফাল্কে। ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা হ'ল দাদা চাহেব ফাল্কে। নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নগাঁও জিলাত। লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1942 চনত। ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিল। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 7খন। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যন, জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডিমা হাছাও। জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় গছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হুলুং গছ। অসমৰ জাতীয় গছ হ'ল হুলুং গছ। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1970 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ 1970 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত অসম লোকসেৱা আয়োগ গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1 এপ্ৰিল 1937। অসম লোকসেৱা আয়োগ 1 এপ্ৰিল 1937 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বিহাৰ ৰাজ্যত। বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান বিহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জয়পুৰ। ভাৰতৰ জয়পুৰ চহৰক পিংক চিটি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এছীয় সিংহ ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গিৰ ৰাষ্ট্ৰীয় উদ্যান। এছীয় সিংহ ভাৰতৰ গুজৰাটত অৱস্থিত গিৰ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্যন, লীলাবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, লখিমপুৰ। লীলাবাৰী বিমানবন্দৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, সৈনিক স্কুলখন অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গোৱালপাৰা। সৈনিক স্কুল অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাইটি। প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হ'ল ভাইটি। নেক্সট কুৱেশ্যন, বেংকক কোনখন দেশৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, থাইলেণ্ড। বেংকক থাইলেণ্ডৰ ৰাজধানী। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভেটিকান চিটি। বিশ্বৰ আটাইতকৈ সৰু দেশখন হ'ল ভেটিকান চিটি। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ আছাম কিতাপখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অফ আছাম গ্ৰন্থৰ ৰচক হ'ল সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন, টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যোৰহাট। টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ যোৰহাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰহ্লাদ চৰিত কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হেম সৰস্বতী। প্ৰহ্লাদ চৰিত হেম সৰস্বতীয়ে লিখিছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমাজন নদী। পৃথিৱীৰ আটাইতকৈ বহল নদীখন হ'ল আমাজন নদী। নেক্সট কুৱেশ্যন, বিশ্বৰ কোন দেশে প্ৰথম কাগজী মুদ্ৰা জাৰি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চীন। চীন দেশে বিশ্বৰ প্ৰথম কাগজী মুদ্ৰা জাৰি কৰিছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখন হ'ল অষ্ট্ৰেলিয়া মহাদেশ। নেক্সট কুৱেশ্যন, সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আহমেদাবাদ। সবৰমতী আশ্ৰম আহমেদাবাদ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৰ্তদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক বুলি বৰ্তদেৱক কোৱা হয়। নেক্সট কুৱেশ্যন, অসমৰ কাক লায়ন মেন অফ আছাম বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। অসমৰ লায়ন মেন অফ আছাম বুলি ৰাধা গোবিন্দ বৰুৱাক কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ৰাছিয়া। বিশ্বৰ আটাইতকৈ ডাঙৰ দেশখন হ'ল ৰাছিয়া। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু আলোচনীখন হ'ল ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন, এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। এৰাবাটৰ খুৰ ছবিখনৰ পৰিচালক হ'ল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইটানগৰ। ইটানগৰ হ'ল অৰুণাচল প্ৰদেশৰ ৰাজধানী। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰাইল পাহাৰ। অসমৰ আটাইতকৈ ওখ পাহাৰখন হ'ল বৰাইল পাহাৰ।